সকলোকে নমস্কাৰ জনাইছোঁ। বহুত দিনৰ পিছত আকৌ আহিলোঁ। অৱশ্যে বহুতো ব্যস্ততাৰ মাজৰ কাৰণে মই আচলতে ভিডিঅ' দিব পৰা নাছিলোঁ। সেইকাৰণে বহুত দিন হ'ল নিদিয়া, আৰু এয়া আজি দিওঁ বুলি ভাবিলোঁ। এয়া আমাৰ গুণু। তাৰমানে কি হয়, অকলে থাকে ন, সেইটো কাৰণে আমি সন্ধিয়া ওলাই আহিলোঁ এখন চিত্ৰলেখা পাৰ্কৰ ওচৰত। নতুনকৈ খুলিছে, কিবা আনন্দৰাম এনেকৈ নাম দি পেলাই। পাৰ্কখন ধুনীয়া, মুকলিমূৰীয়া, এনেকৈ দৌৰি ফুৰিব পাৰে। আৰু এয়া লাইটিঙৰ ব্যৱস্থা কৰি দিছে। আৰু ইয়াতে কোনো টিকেটৰ ব্যৱস্থা নাই, ফ্ৰী হয়, এণ্ট্ৰি ফিজ নলয় ইয়াতে। এয়া, আৰু তাইতো আৰু ভালেই পায় মুকলিমূৰীয়াকৈ এনেকৈ ওলাই আহিব পালে। আৰু এয়া দেখিছে নহয় কেনেকৈ দৌৰি ফুৰিছে। এয়া টুকটুককৈ দৌৰি আছে। এয়া দেখিছেনে? আৰু এই দেউতাকো লগতে দৌৰি ফুৰিব লগা হৈছে তাইৰ লগত। আৰু হাতত ধৰিবও নিদিয়ে নহয়, দেখিছেনে কিমান ভাল পাইছে। কিমানৰ ভিতৰতে সোমাই থাকিব, সেইকাৰণে উলিয়াই লৈ আহিলোঁ। এয়া, আৰু এয়া ইমান ধুনীয়া লাইটিং কৰি দিছে, পানীৰ যিটো মটৰ ছিষ্টেম কৰি দিছে, বহুত ধুনীয়া। এয়া লাইটিঙৰ ব্যৱস্থা কৰি দিছে। ইয়াতে কোনো গাড়ী পাৰ্কিং কৰাৰ কোনো মানে পইচা নলয়, আৰু ফ্ৰী এণ্ট্ৰি ফিজ। কিন্তু চিত্ৰলেখা পাৰ্কত হয়তো পাৰ্কিং বঢ়াইছে চাগে, 30 ৰুপিজ, বাইকৰ 10, আৰু ইয়াতে কোনো পাৰ্কিঙৰ চাৰ্জ নলয়। আৰু দেখিছেনে কিমান ধুনীয়া। ইয়াৰ লগতে ময়ো দৌৰি থাকিব লগা হৈছে তাইৰ লগত। কিমান যে ভাল পাইছে তাই, মানে এবাৰ দৌৰে আকৌ আহি পানীখিনিৰ ওচৰত চাইহি। চাব দেই, এয়া আকৌ এইখিনিত চাইহি, মানে খুব ভাল পাইছে তাই। আৰু এয়া যে ধুনীয়া পৰিৱেশটো। আৰু এয়া চাওক, খেলিব পৰাকৈ মানে সুবিধা কৰিও দিছে, ডাঙৰেই হওক বা সৰুৱে। কিছুমান বস্তু দেখিছোঁ ডাঙৰেও দেখোন খেলি আছে। আৰু এয়া এনেকৈ ঘূৰি থাকিব পাৰে বহি পেলাই। আৰু সেইবিলাকত আচলতে মানে খোজকাঢ়িব অহা মানুহবিলাকে সোমাই পেলাই এখন্তক মানে কি আৰু এনেকৈ এক্সাৰচাইজ টাইপো কৰিব পাৰে। এয়া, আৰু তাতে তাই ওপৰত উঠি পেলাই নানামা হ'ল। চাব দেই সিহঁতে কেনেকৈ উঠিছে চাই।
এটা কথা মন কৰিছেনে, ইয়াতে এই পানীৰ ৰংটো সলনি হৈ থাকে, মানে লাইটিঙৰ কাৰণে আচলতে সলনি হৈ যায়। এয়া কোনো কাৰণত তাই মানে নাহে আৰু তাতে খেলি থাকিব লাগে, আকৌ খেলিব লৈছে। ভাগৰ লগা নাই তাই, মানে ইমানেই দৌৰিছে। তাইক কৈ আছোঁ ব'লা ব'লা, নাযায় তাই। দেখিছেতো ক'লে গৈছে আকৌ অকলে অকলে। আকৌ দেউতাক দৌৰিছে। হয়তো মানে কি আৰু ল'ৰা ছোৱালীৰ লগত এইখিনিয়ে ভাল লাগে, সিহঁতৰ লগত এনেকৈ অকণ খেলিব পালে। এই মানুহখিনি মুখলৈ চাই আৰু বহি আছে এইখিনিত। হয়তো সেয়াই তেখেতসকলৰ ল'ৰা ছোৱালীও আহিছে ইয়াতে, ইয়াত খেলি আছে। আৰু এয়া আমি ওলাই আহিলোঁ গেটৰ সন্মুখত। এয়া মানে আগৰৱ উদ্যান আচলতে নামটো। আৰু এয়া কোনোমতে তাইক টানি আজুৰি লৈ আনিলোঁ, নহ'লে তাই খেলিয়ে থাকিলে হয়। আৰু এয়া আহিয়ে পানী খাইছে, দেখিছেনে? এয়া পানী খোৱাত লাগিছে, একদম পূৰা ভাগৰ। আৰু দেউতাকে কেমেৰা কৰি দিলে। এয়া আৰু এটা গান বাজিলে গানটো মানে তাই শ্ল' মোশ্যন দি নাচি আছে। মই গানটো মিউট কৰি দিব লগা হ'ল, কাৰণ কপিৰাইট লাগি যাব। আৰু এয়া আমাৰ উভতনি যাত্ৰা ঘৰলৈ বুলি। ব'লক আহি থাকোঁ।
আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।